মোৰ অইনটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি বৰটেঙা খাব মন গ'ল, আমাৰ বৰমাহঁতৰ ঘৰৰ ওচৰত বৰটেঙা গছজোপাত আহিলোঁ, বৰটেঙা লাগি আছিলে। তাৰপৰা এই বৰটেঙা 3টা পাৰি আনিলোঁ, এইপিনে গুচাই আছোঁ। বৰটেঙা খাব মন গ'ল যিহেতু বহুত দিন হৈ গ'ল বৰটেঙা খোৱাই নাই, আজি যিহেতু খাওঁ, বৰটেঙা গুচাই আছোঁ। এইপিনে বগা বগা বাকলিকেইটা এৰাই দিলোঁ। তাৰপিছত এইপিনে গুচাইছোঁ, বৰটেঙাটো বগা, খাবলৈ কিন্তু ধুনীয়া হ'ব চাগে দেই, দেখাত দিছে ধুনীয়া হ'ব যেন, খাই চালে গম পাম আৰু কেনেকুৱা হয়। তাৰপিছত এইপিনে বৰটেঙা গুচাই হৈ গ'ল, নিমখ অকণ দি ল'লোঁ। তাৰপিছত এইপিনে ভোট জলকীয়া আছিলে ঘৰৰ, পিটিকি ল'লোঁ ভোট জলকীয়া 2টা একেবাৰে। যিহেতু বৰটেঙা কলপাতেৰে খাই ভাল লাগে, এইপিনে ভোট জলকীয়া আৰু বৰটেঙা পিটিকি লৈছোঁ, ধুনীয়াকৈ সানি ল'লোঁ। তাৰপৰা এইপিনে বৰটেঙা লৈছোঁ, খাওঁ আৰু দেই। বহুতেই ধুনীয়া আছিলে বৰটেঙাটো খাবলৈ, মজা, খাওঁ।